বৰ্তমান জনজাতি পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আমি শিক্ষানুষ্ঠানবিলাকত গুৰুত্ব দি শিক্ষানুষ্ঠানবিলাকৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰি আছোঁ। আমাৰ 20-21 বিত্তীয় বৰ্ষৰ পৰা ইয়াত বিবি কিষাণ কলেজত আমাৰ 1 কোটি টকা দিয়া হৈছিল শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ কাৰণে, আৰু এই কামটো আজি মই ইয়াত উদ্বোধন কৰিলোঁ। কামটো কেনে হৈছে এইটো পৰিদৰ্শন কৰিলোঁ, লগতে মহাবিদ্যালয়ৰ অন্যান্য কি সমস্যা আছে এই সমস্যাখিনিৰ খা খবৰ লৈছোঁ। কামটো লৈছে আপুনি সন্তুষ্ট নে? মই কামখিনি লৈ সম্পূৰ্ণ সন্তুষ্ট নহয়, কাৰণ ইয়াত যি আৰ্কিটেকচাৰেল ডিজাইন আছে, ডিজাইনৰ কাৰণে আমি আৰু এটামান ৰুম বেছি পাব পাৰিলোহেঁতেন, কিন্তু ডিজাইনটো এনেকুৱাকৈ কৰিলে পিছত এইখিনি শুধৰণি কৰিব লাগিব। এইটো কাৰ ভুল বুলি কয়? নাই, এইটো মই তদন্ত কৰিম। ইতিমধ্যে ছাৰ 8,000 শিক্ষকৰ চাকৰি কিয় বিলুপ্ত হোৱাৰ পথত বুলি খবৰ ওলাইছে, কেনেদৰে মেনেজ কৰিব ছাৰ এইটো? নহয়, চাওক, 8,000 আমাৰ যি চাকৰি সেইখিনি ফ্ৰিজ কৰি থোৱা আছিল। তাৰমানে সেই ফ্ৰিজ কৰি থোৱা মানে সেই ভেকেঞ্চিখিনিৰ এগেইনষ্টে ৰিক্ৰুইটমেণ্ট নহয়। কিয় নহয়? যে তাৰ ঠাইত আমাৰ কণ্টেক্সুৱেল টিচাৰ আছে। গতিকে কণ্টেক্সুৱেল টিচাৰসকলৰ সুবিধাৰ অৰ্থে তেওঁলোকৰ চাকৰি যিহেতু 60 বছৰ পৰ্যন্ত যাতে থাকে, সেইটো যদি সুনিশ্চিত কৰিব লাগে তেনেহ'লে এই 8,000 চাকৰিটো আমি ব্লক কৰিব লাগিব। সেইটো আমি ব্লক কৰি থৈ দিছিলোঁ ফ্ৰিজ কৰি পেলাই। এতিয়া সেইখিনি আমি বিলুপ্ত কৰি দিছিলোঁ, যাতে এই 60 মানে যিসকল কণ্টেক্সুৱেল টিচাৰ আছে তেওঁলোকে খুব সুন্দৰভাৱে সুকলমে 60 বছৰ বয়স পৰ্যন্ত তেওঁলোকৰ চাকৰিৰ নিশ্চিতিটো আমি যাতে ৰূপায়ণ কৰিব পাৰোঁ। শিক্ষা বিভাগলৈ আপোনাৰ নতুন পৰিকল্পনা কি আছে? আৰু শিক্ষা বিভাগৰ যিবিলাক সমস্যা আছে, এটাটো শিক্ষকৰ সমস্যা আছে, সেইখিনি আমি সমাধান কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু বিশেষকৈ BTC অঞ্চলত যিহেতু শিক্ষা বিষয়টো এটা ট্ৰেন্সফাৰ্ড বিষয়, আৰু ইয়াত যিখিনি LP, UP বা ছেকেণ্ডেৰী পৰ্যায়ত শিক্ষকৰ মানে খালী পদ আছে সেইখিনি BTCয়ে পূৰণ কৰিব। কিন্তু তাৰ কাৰণে যিটো প্ৰয়োজনীয় টেট, সেইটো অসম চৰকাৰে তাৰ পাতি দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে। গতিকে এটা স্পেচিয়েল 6 শিডিউল এৰিয়াৰ কাৰণে এটা বিশেষ টেট পৰীক্ষা খুব সোনকালে অনুষ্ঠিত হ'ব, আৰু সেইটোৰ ফলাফল প্ৰকাশ পোৱাৰ লগে লগে BTCয়ে এই খালী পদৰ বিপৰীতে শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিব। পূৰ্বৰ কি আছিল? সেইটো BTC প্ৰশাসনে জানিব, মই নাজানিম। কিন্তু নতুন নিযুক্তিৰ কাৰণে যি টেট পৰীক্ষা পাতিব লাগে সেইটো আমাৰ অসম চৰকাৰে পাতাৰ কাৰণে প্ৰস্তুতি কৰিছে। সৰ্বশিক্ষাৰ যিখিনি আছে সেইখিনি ৰেগুলাৰ হ'বনে? সৰ্বশিক্ষাৰটোতো সৰ্বশিক্ষা, সেইখিনিতো কণ্টেক্সুৱেল। কণ্টেক্সুৱেলবিলাকক এতিয়া আমি নিয়েৰ ৰেগুলাৰাইজ কৰি দিছোঁ, অৰ্থাৎ 60 বছৰ বয়স পৰ্যন্ত তেওঁলোকৰ কাৰণে আমি নিশ্চিতি প্ৰদান কৰিছোঁ। তেওঁলোকৰ মানে একো প্ৰব্লেম নহয়, চাকৰিটো কৰি আছে। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।